ওচৰতে এটা প্ৰগ্ৰেম পাতিছে আৰু প্ৰগ্ৰেমটোলৈ গৈ আপোনালোকক দেখুৱাম কি প্ৰগ্ৰেম পাতিছে আৰু বলক তেতিয়াহ'লে আমি গৈ থাকোঁ। ৰেহা তললৈ নামি গ'ল, দেউতাকৰ লগত গৈছে আৰু স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে বিডিছ ক্ৰিয়েশ্যনৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আহক তেতিয়াহ'লে গৈ থাকোঁ একদম ওচৰতে। প্ৰগ্ৰেমটো সামৰিলে নেকি? আমি প্ৰগ্ৰেমটো ওচৰত পাইছোঁহি, একদম ওচৰতে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ ওচৰত। বলক আমি সোমাই পালোহি। তাৰপিছতে ইয়াতে ফুল আৰু বাঁহৰ কৰ্মশালা আৰু সমাৰোহ ইয়াতে পালোঁ। এইজনী বহুত একদম আমি ৰুমমেট আছিলোঁ ডিগ্ৰী 3rd ইয়েৰত। কাৰ নামটো কৈ দিয়া? মোৰ নাম শ্ৰীমতী গায়ত্ৰী বৰা। গায়ত্ৰী একদম তাৰ অকণমান ক্ষীণালে মোক ক্ষীণালে সেয়া। তাৰপিছত ঠিকে আছে, লগ পালোঁ আৰু ইয়াতে থাকে এৰেঙাপাৰ। তাৰপিছত লগ পাই ভাল লাগিলে। পিছত আকৌ তেতিয়া লগ পাই থাকিম ন, সোমাই ফোন দিবা ঠিক আছে। সোমাই আহিছোঁ আৰু ইয়াতে কি হৈছে, ইয়াতে কবিতা পাঠ হৈ আছে আৰু আমি যাওঁ বলক এবাৰ এনেকৈ চাৰিওফালে দেখুৱাই দিছোঁ। দেউতাক ব'ল, মই কথা পাতি থাকোঁতে মানে দেৰি হৈ গৈছেগৈ। কবিতা পাঠ পুৰা চাইছে। দৰ্শকৰ সৈতে আসন গ্ৰহণ কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু এইখিনিতে আমি চিনাকি কৰি দিব বিচাৰিছোঁ, আমাৰ মাজত আছে আজি তাই আহোম সাংস্কৃতিক চৰ্চা তথা বিকাশ কেন্দ্ৰৰ অন্যতম এজন উদ্যোক্তা ইদুল বৰুৱা ডাঙৰীয়া। আমি তেখেতক আমাৰ মাজত দৰ্শকৰ মাজত চিনাকি কৰি দিবলৈ ওলাইছোঁ, যাৰ বাবে আমি আজি এই সুন্দৰ অনুষ্ঠানটো উপভোগ কৰিবলৈ সক্ষম হ'ম। আমাৰ দেহাই ডিম খাই আছে, আমিও খাইছোঁ ডিম। এইবিলাক হৈছে মৰাপাটৰ পৰা তৈয়াৰ কৰা বেগ আৰু ইয়াতে মানে বিয়ানামৰ প্ৰতিযোগিতা চলি আছে। আমি বৰ বিশেষ বস্তু কিনা নাই, কিন্তু গছ পুলি চাম চাগৈ, ফুল আৰু গছ কি কিনিব পাৰোঁ নাজানো। আৰু দেউতাকে আমাৰ দেহাৰ লগত এনেকৈ খেলি আছে, ফুলবিলাকৰ মাজত তাই দৌৰি ফুৰিছে। এইখিনি বোকাখাটৰ পৰা আনিছে বিক্ৰী কৰিবৰ বাবে। টুলিপ নাৰ্চাৰীৰ সন্মুখত আছোঁ, মানে টুলিপ নাৰ্চাৰীৰ পৰা আহিছে তেখেতলোক আৰু মই ভাবিছোঁ এৰেকা এজোপা ল'ম। এইফালে মই ফুলো চাই থাকোঁ আৰু লগতে ইয়াতে বিয়ানামৰ যিহেতু প্ৰতিযোগিতা চলি আছে, মই ভাবিছোঁ এটা দল আছেগৈ, শেষৰটো কুঁহিপাত বিয়ানামৰ দল, সেই বিয়ানামৰ দলটোক আহকচোন চাওঁ। পাতে ফুলে জাতিস্কাৰ প্ৰথমতে জনাও আমি ৰাইজলৈ নমস্কাৰ। আমদালি গাঠিছোঁ দৰ্জা মুখত আৰিছোঁ, বিবাহৰ কাৰণে শুভ আহিছে অ মন্তৰা, ভূমিতা আহিছে অ মন্তৰা, আহিছে ভৰতৰ মাৱে মন্তৰা, জোৰোণলৈ আহিছে অযোধ্যাৰ পৰা, আদৰি আনোগৈ পদূলিৰ পৰা। আগৰখন ভাৰতে কি কি আনিছা, সমাজৰ আগতে থোৱাহে, পাছৰখন ভাৰতে কি কি আনিছা, আজেউৰে কাষতে থোৱাহে। ওলাই আহা মৰমৰে আই, তোমাৰ শাহুহে দূৰ দিব ক্ষণ চৰি যায়, মাৰাৰ অলংকাৰ থোৱা কাটি কৰি, ঐ ৰাম দেউতাৰ অলংকাৰ থোৱাহে, ৰামে দি পঠাইছে
দিয়ে ভঁৰালৰ আগতে আছে ঢেঁকী ধোৰা তাৰে মাৰিমে খুন্দিয়ে উজনি ৰাইজৰে গন্ধে গাঁঠিয়নি হৰিহে নামনি ৰাইজৰে পতাকি ৰাম ৰাম হাতুৱায়তীয়ে গাঁঠিয়ন খুলিছে হৰিহে পৰে কতুৰুলি লিয়াকি ৰাম ৰাম ৰামচন্দ্ৰ আহিছে দুন্দুভি বাজিছে জনকৰ পদূলিত কইনা ভিক্ষা মাগিছে শাহু তোমাৰ আজলি শাহু তোমাৰ হাতৰি হুৱা গুৰি তুলি আমি লৈ যাম তোমাক আদৰি পকা কঁঠাল পকা কঁঠাল শাহু আয়ে মিঠৈ দিছে খাই দিয়া টপ টপ কলিয়া তুলসী চুপি চকলীয়া পাত জয়কত বহি ৰাম চন্দৰ জলত দিছে হাত হাইকা দিয়া পিতি মোক জয় গদ বহুগৈ বিদায় দিয়া মাতি মোক স্বামী বৰুগৈ সম্পদান কৰোঁতে হিমালয় সুধিলে হৰিহে আদি পুৰুষৰে নামে কি ৰাম ৰাম ভাবোতে চিন্তুতে ব্ৰহ্মাদেৱে ক'লে হৰিহে যে নীলকণ্ঠ নামে কি ৰাম ৰাম ওলালো যাবলৈ অ দেউতা লোকৰ এখন ঘৰলৈ লোকৰ এখন ঘৰতে অ দেউতা থাকিম বাৰু কেনেকৈ ৰাখা ৰাখা ৰাখাচোন অ দেউতা তোমাৰ বুকুৰ কেঁচা সোণ ৰাখিম কেনে কৰি আজি পৰা হলি তই অ মাহুন লোকৰ ঘৰৰ বোৱাৰী পুৱতি নিশাতে উঠিবা শুই গা ধুই আইদে ঐ ধৰিবা জুই গোসাঁই ঘৰ সোমাই লৈ ঈশ্বৰক স্তুতি তোমাৰ স্বামী গুৰু কৰিবা ভক্তি কৰিবা আইদে ঐ সকলো কাম ৰাখিবা আইদে ঐ বংশৰ নাম হাতত পাণ বটালৈ যোৱা ভিতৰলৈ পূজনীয় দেউতাৰ পৰা বিদায় লৈ আহাগৈ বিদায় তামোল ঘৰি লোৱা হাতে মেলি যাবলৈ ওলালো সেৱাহে জনালো লৈ মেলি আহি আছোঁ এৰেকা ল'লোঁ ধুনীয়াকৈ
দেউতাকে লৈছে ছোৱালী এয়া লৈ যাওঁগৈ এতিয়া এইটো কুঁহিপাত দলৰ মানে এতিয়া যে গাইছিলে হেৰি নাম আৰু এয়া বাইদেউৰ নামটো কৈ দিয়কচোন মোৰ নামটো ৰীণা বৰা অঁ ৰীণা বৰা আৰু ঘৰ ঘৰ কছাৰীহাট ভকত গাঁও কছাৰীহাট ভকত গাঁৱত ঘৰ আৰু খুব ধুনীয়া লাগিলে শুনি পেলাই সেইকাৰণে আপোনালোককো শুনালোঁ আৰু এয়া মোৰ পেহী হয় অঁ আপোনাৰ ঘৰ কৈ দিয়ক মোৰ ঘৰ কমলহা বামুণ গাঁও আৰু ঠিক আছে তেতিয়াহ'লে আপোনালোকে চাই কেনেকুৱা পালে ক'ব অঞ্জলি বাইদেউৰ বাবে জোৰদাৰ হাত চাপৰি ভাল দিব লাগিলে লাগে। আমাক অঁ ঠিক আছে ধন্যবাদ ধন্যবাদ